Hello everyone, welcome to my channel Lengsanu vlog. More অন্যটি vlogলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি আমি আহি আছো চিকাৰী ঘাট তেৰগাঁৱৰ ওচৰতে আছে আৰু এখন চিকাৰী ঘাটৰ ফাৰ্ষ্ট গেটখন হয় আৰু ফাৰ্ষ্ট গেটখনৰ পৰা অলপ গৈ সেকেন্ড গেটখন পাই যায় একচুয়ালি অহাৰ ইমান প্লেনিং নাছিল তো সেইকাৰণে ইন্ট্ৰটো এনেকৈ দিব লগা হৈছে আৰু এটো এখন সেকেন্ড গেটখন হয় সেকেন্ড গেটখনৰ দেখিছে সাইডত পুৰা একদম ফ্ল্যাগ লগোৱা আছে দুটা সাইডে আৰু এটা সাইডে পুৰা হৰিয় পৰা আছে ধুনিয়াকে হৰিয়বোৰ ফুলি আছে আৰু দেখুৱাই গৈ আছে চাই থাকক তাৰ পিছতে এইখন যোনখন মেইন গেটখন এখন মেইন গেটখন হয় আৰু মেইন গেটখনৰ লেফট সাইডে এখন পাৰ্ক নিচিনাকে আছে ৰিজৰ্ট তাৰ পিছত আৰু তাত পাৰ হৈ ভিতৰ সোমাই এনেকুৱা এটা ভিউ হয় সব মই ভিউটো দেখুৱাই দিছো আপোনালোকক আৰু নদী পাবলে অলপ তললে যাব লাগে দেন বলক ব্লগটো আৰম্ভ কৰো এণ্ড স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আমি চিকাৰী ঘাট আহি পাই গলোহি আৰু আপোনালোকক দেখুৱাই দিছো ভিউটো সব গুটে এফালে পিকনিক খাই আছে সবে ওয়াও মজাকে ৰ'দ দিছে একদম আৰু হেফলে আমি নদী তাত যাম এতিয়া দেখাই আছে চাই তো এয়া আহি গলো একদম চিকাৰী ঘাট এয়া সব একদম ইয়া বোৰ্ডিং কৰিব পাৰে একদম মজাকে আছে নাও চাও একদম এয়া সব আৰু হেফলে তলত সবে পিকনিক খাই আছে একদম মজাকে আপোনালোকে আহিব পাৰে ইয়াত বহুতে আহিছে ইয়াত অলৰেডি চিকাৰী ঘাটত যোনখিনি আছে মানে দেৰগাঁও মানুহ তো সকলো আহিছে আৰু যোন না তেওঁলোকে আহিব পাৰে বুৰক মই তলত দেখুৱাই আছো কেনেকুৱা হয় পটা মাৰি আছে একদম এয়া সব গোটেই চুলি একদম উৰি আছে মানে আজি দেওবাৰ নহয় যে তো সেইকাৰণে ইমান মানুহ হোৱা নাই হ'লেও হৈছে আৰু খালি দেওবাৰ মানে বেছি মানুহ হয় ইয়াত সো আপোনালোকে আহিলে দেওবাৰ আহিব যিহেতু পিকনিক স্পট মানুহ থাকিলে ভাল লাগে নহয় জানো সেয়া আৰু একদম গান বজাই আছে মজাকে আৰু এইফালে কেমেৰা উঠি আছে একদম ফটো মানে ৰিল বনাই ললো সো ৰিল বনাই কৈ সেয়া আৰু দেখাইছো আপোনালোকক চাই থাকক আৰু আই থিংক সকলোবোৰ আহিছে চাগে আৰু যোনে নাই আহিব আৰু একদম মজা পিকনিক স্পট হয় সব একদম বালি আছে ন গোটেই বালি আছে যে তো সেইকাৰণে মানে এডোখৰত হেৰি মানে খেৰ পাৰি দিছে খেৰ নে এইটো নৰা হয় কি জানো নৰা তো সেইবোৰ চব এনেকৈ সেইবোৰ নৰাবোৰ পাৰি দিছে আহিব পৰাকৈ একদম A few moments later. এখন গেটখন আৰু এফালে আছে সব সৰিয়হ আৰু এফালেদি সোমাব পাৰে আৰু এফালে এখন আছে সৰিয়হও আছে ন তো চিকাৰী ঘাটৰ মানে যোনটো পাৰ্কটো আছে তাৰ ফ্ৰণ্টতে চ' ইয়াতে চবে ফটো মাৰি আছে এয়া চব মজাকে বেলিটো একদম মজাকে কৰিছে আৰু মানে এয়া দেখুৱাই কৈছোঁ আপোনালোকক সোমাই গৈ থাকিছোঁ আৰু এইটো কি বুলি লিখা আছে গ্ৰীণলেণ্ড বেম্বো ৰিজৰ্ট লিখা আছে তাৰপিছত আৰু এইবোৰ গোটেই বাঁহৰ কটেজ আছে তো ইয়াত লিখা আছে আই লাভ চিকাৰী ঘাট ইয়াত লিখা আছে চব আই লাভ চিকাৰী ঘাট লিখা আছে মজাকে এইবোৰ চব হেৰি চুমুৰি বনাই থৈছে এইবোৰ কিবা মানুহ সেনেকুৱা কি হয় নাজানো মই ভালকৈ কি কয় এইবোৰ বাট একদম মজা প্লেচ আপোনালোকে একদম আহিব আৰু মিছ নকৰিব এয়া চব কিন্তু ৱেল এটাও আছে এইটো দেখাই আছোঁ দেই ৱেলটো এইটো চব ৱেলটো এয়া একদম মজাকৈ ৱেল এটা আছে আৰু টেণ্ট নিচিনাকৈ ৰাখিছে এইবোৰ আৰু এইবোৰ বহুতকেইটা কটেজ আছে একদম মজাকৈ আৰু চব সোমাই আহোঁতে এনেকৈ মজাকৈ ছাইডত ফুলবোৰ ৰাখিছে আৰু এইফালে এনেকৈ সোমাই যায় আৰু এইটো এখন দোলা এখন ৰাখিছে চব দোলা এখন ৰাখিছে আৰু এইফালে এয়া আৰু গোটেই ভিউটো দেখুৱাই দিছোঁ আপোনালোকক এয়া চব কেকে চাংঘৰে হয় আৰু তো এইটোত অকণ বেছিকৈ সোমাব পাৰে বাট সেইকেইটাত নোৱাৰে এইকেইটাত সোমাব পাৰে বাট জোতাযোৰ খুলি ল'ব লাগিব আৰু চ' জোতাযোৰ খুলিব মন যোৱা নাই তো সেইকাৰণে নোসোমাওঁ আৰু ভিতৰত এইটো চব এইফালে চাৰ্কল এটা আছে আৰু ইয়াতে মজাকৈ একদম লাভ লিখা আছে এতিয়া উল্টা দেখিছে চাগে এইটো কিবা ওখকৈ বনাই থৈছে একদম আৰু মই যোনটো ওখ গছ কৈ আছিলোঁ এইটো চব ইয়াতে মজাকৈ ওখকৈ গছটো আছে সেইটো ইয়াতে বহিব পাৰে এইখন নাও এখনো আছে চব এইটো নাও
আৰু এইটো চাওক একদম লাইটিং জ্বলে ৰাতিকে আৰু এতিয়া একদম এনেকৈ লাভ বগৰী গছ এজোপা আছে এডোখৰত সেয়া আৰু গছ এজোপা আছে একদম বটল ওলমাই থৈছে বটল পেইণ্টিং কৰি মজাকৈ আৰু এয়া লাইট জ্বলাই দিলে একদম চব মজাকৈ দেখুৱাই দিছোঁ দেই একদম এয়া চব একদম লাইট জ্বলাই দিলে আৰু এইটো বটল পেইণ্টিং কৰি থৈছে একদম মজাকৈ মজা লাগিছে গছজোপাৰ ছাইডতে ঝুলনা এখন আছে এয়া চব ঝুলনা গোটেই আছে একদম ঝুলনাই আছে তো মানে ডাঙৰকৈ লাভটো লিখা আছে তাতে ডাঙৰকৈ দুটা জাপি লগাই থৈছে একদম মজাকৈ এইটো চাওক তাল গছৰ পাত দি বনাইছে এইটো এটা মানে ছাতি টাইপৰ একদম ৰখাকৈ আৰু এইটো ষাঁড় গৰু বলক দেখুৱাই আছোঁ আৰু আগলৈ সেইবোৰত ঘৰকেইটাত বহিব পাৰে চকী টকী আছে গোটেই একদম ভিউটো দেখুৱাই দিছোঁ আপোনালোকক I hope আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে এণ্ড যদি ইয়াতে মই ভ্লগটো এণ্ড কৰোঁ বুলি ভাবিছোঁ চ' যদিহে ভাল পালে দেন প্লিজ লাইক কমেণ্ট কৰি দিব এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো টিপি ল'ব যাতে মোৰ ভিডিঅ'ছবোৰ আপোনালোকে আটাইতকৈ সোনকালে পায় চ' আজিলৈ বাই বাই আকৌ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ টিল দেন বাই বাই